ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। কথা এটা কওঁ, পটককৈ বোলো ভাবিলোঁ কথাটো আপোনালোকৰ আগতো কওঁ। দুখ বহুত দুখেই থাকেই, গোটেই মানুহৰ জীৱনতে দুখেই থাকে। আৰু এই মোৰ নিচিনাকৈ এনেকৈ পটককৈ যিবোৰ দুখ পায় মনত, সেইবোৰ বেছি বৰ ক'ব নোৱাৰি আৰু। তাৰ দুখতে খাই দিছোঁ আৰু। গম পাইছে, বুজি পায় নহয়, হয়নে নহয়? দুখত মানে কি হ'ল, মই সেইদিনা ট্ৰেইনত ফুৰিবলৈ গৈছিলোঁ। ৰাতিপুৱাতে গ'লোঁ ট্ৰেইনত, টোপনি ধৰে নহয়, বৰ টোপনি ধৰে ট্ৰেইনত গ'লে। মানে নুশুং বুলিয়ে ভাবোঁ, আৰু নুশুং বুলি ভাবিও আছিলোঁ। ওচৰতে কেনেকুৱা ধুনীয়া ছোৱালী এজনী বহি দিছে আৰু ছোৱালীজনী আৰু দেখি আৰু নুশুং, চিনাকি হ'ম বোলো, কেনেবাকৈ কপাল ভাল হ'লে ফোন নাম্বাৰটোকে লৈ ল'ব পাৰোঁ। নেকালো কথাটো, ফোন নাম্বাৰটো পাং বুলি আৰু বৰ ধুনীয়াকৈ একদম টাইট ভিতৰত আৰু বহি আছোঁ। কচুছে মুতিবও লাগিছে, উঠিও নাইযোৱা আকৌ, কেনেবাকৈ তাই বেলেগ কিবা বুলি ভাবে বুলি। গৈ আছোঁ আৰু ট্ৰেইনত উঠি গৈ আছোঁ লাহেকৈ হাই হেল্ল' সেনেকৈ বুলি কৈ মাতিলোঁ আৰু চিনাকি হৈছোঁ। ধুনীয়াকৈ নাম চাম সুধিলোঁ, ঘৰত চবৰে বাওনা বুলি কৈছোঁ, ভাল বেয়া চব কথা চথা পাতিলোঁ আৰু ধুনীয়াকৈ। তাৰপৰা চব ভাল বেয়া সুধিলোঁ, নাম চাম সুধিলোঁ, ঘৰত কোন কেনেকৈ আছে চব সুধি শেষেই। মোকো সুধিছে বাৰু দেই, ফিটডাল মাৰি নকওঁ, সুধিছে মোক সোধে। মানে মই প্ৰায় মোৰ চিনাকি হোৱা মানুহো মোক ওলোটাই সোধে। তাৰপৰা সুধিলে আৰু মই ক'লোঁ মেলিলোঁ আৰু ইমান ধুনীয়াকৈ কথা পাতিছে ছোৱালীজনী, যেনেকৈ কথা কৈছে ন, মই কৈছোঁ ৱাও, দেখিয়ে মানে হৈ গৈছে। খালি এতিয়া মই বোলো ট্ৰেইনত লগ পালোঁ, তাই ক'ত নামে, মই ক'ৰবাত নামিম, হয়নে নহয়? পিছত কেনেকৈ কথা পাতিম। এতিয়া কওঁ ঘপকৈ কোনোবা ছোৱালী এজনীক ক'বও নোৱাৰোঁ, সন্মানত লাগে দে। ছোৱালীজনীও চিনাকি হৈছোঁ, নিজৰ সন্মানৰ কথা ভাবি বকে লাভ নাই। তো মই আৰু লাহেকৈ গৈ মানে ওচৰতে আৰু মই বোলো এই তোমাৰ ফেচবুকত কি নাম আছে? অঁ, ফেচবুকত ক'লে বিচাৰিলোঁ। মই বোলো ৰিকুৱেষ্টটো পঠিয়াইছোঁ, পটককৈ একচেপ্ট কৰি দিয়া। কাৰণ পিছতে একচেপ্ট কৰিবা বুলি ক'লে আকৌ নকয় নহয়, আজিকালি ছোৱালী মানুহ অকণমান আৰু থাকে আৰু এটিটিউড। তাৰপিছত আৰু এতিয়া ফেচবুকটো হৈ গ'ল। মই মানে এতিয়া তাইৰ ভাগৰ নাম্বাৰটো কেনেকৈ খুজিম ভাবি আছোঁ, নাম্বাৰটো কেনেকৈ ল'ম। তাৰপৰা মানে তাই ঘপকৈ উঠি কিনে গুচি গ'ল, গৈ কিনে মানে ক'ৰবালৈ গৈছিলে আৰু আকৌ আহি মোৰ ওচৰতে বহিছে। মানে তাৰপৰা বহিছে আৰু বৰ ধুনীয়াকৈ ছোৱালীজনী তাইৰ ওচৰতে বহি দিলে নে, কথাবোৰ পাহৰি থকা নিচিনাই হয়। তাৰপৰা বহি দিলে বৰ ধুনীয়াকৈ বহি আছে আৰু কিবা ওচৰেদি যদি লালমোহনো গৈছে, ৰসগোল্লা গৈছে, সেইবোৰ নাই যোৱা। কণী নিছে, বাদাম সেইবোৰ নিছে আৰু নাই লোৱা কিনি। তাইৰ লগতে কথা পাতিম, সেইবোৰ কিনি কিনে টাইম পাছ কৰি নাথাকোঁ। তাৰপৰা নাম্বাৰটো বোলো হেৰি এতিয়া ল'বতো লাগে, মনটো কুট কৰি আছে, কেনেকৈ লওঁ লাগিয়ে থাকে। তাৰপৰা খুজিছোঁ লাষ্টত, মই বোলো হেৰি ফেচবুকনো কি আৰু এই হোৱাটছআপত এনেই কথা পাতি থাকিলে ভাল লাগিব, মাজে সময়ে সুখে দুখে ফোনো এটা কৰিব পাৰিম, সেনেকৈ বুলি কথা কৈছোঁ। এই তোমাৰ নাম্বাৰটোকে দিয়াচোন, এনেকৈ বুলি কৈছোঁ। মই কৈ দিয়াৰ লগে লগে বেচেৰীজনীয়ে নাম্বাৰো দিছে পাই, মনটো ভালো লাগিছে, গম পাইছোন। মই নাম্বাৰটো বোলে লৈ লোৱা, আৰু ইমান ধুনীয়াকৈ নাম্বাৰটো দিছে। কৈছে আৰু তাই বোলে 6900 788 বুলি কৈছিলেহে।
তাৰপৰা কাণত যিটো চৰ পৰিছে মই কৈছোঁ নহয়, ৱাও, কাণেহঁতে জপতীয়া গালত ঠ্লাও ঠ্লাও, এইফালেও এচৰ পৰিছে সেইফালেও এচৰ পৰিছে। একদম মই কৈছোঁ নহয়, যিটো দুটা চৰ পৰিছে, মই কৈছোঁ বেলেগ মানুহ হোৱাহেঁতেন জেগাতে বেহুচে হৈ গ'লি। মই বোলে একদম চকামকা খাই কেনে উঠিছোঁ নহয়, এই পিছতে গম পাইছোঁ মই ট্ৰেইনত যোৱাই নাই, মই ঘৰৰ বিচনাতে শুই আছোঁ। মায়ে ৰাতিপুৱা আহি কিনে চিঞৰি আছে বোলে, জহনি যোৱা, উঠ সোনকালে, কাম আছে। এতিয়া চৰ দুটা মায়েহে দি দিলে। মই তেতিয়া মনতে ভাবিছোঁ দেই, লাইফত দুখেই দুখ, বুজিছানে? ধুনীয়া ছোৱালী এজনীতো আমি এইভাগে লগ নাপাওঁৱেই, যি সপোনতো লগ পাওঁ সেয়াতো বাধা। মঙলহে চুৱাব লাগিব যেন পাইছোঁ আৰু, ৰাহু শনি কিবা দুখে আছে নি, একো ভালেই নহৈছে।